My dear audience, my class 10 or Arabic lesson number 6, question number 1. প্রথম question. أجب عن الأسئلة التالية بالعربية. তলৰ প্ৰশ্নবোৰৰ আৰবিক উত্তৰ দিয়া। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই বোৰ্ডত মই 4টা কোৱেশ্চন লিখিছো আৰু এই 4টা কোৱেশ্চনৰ উত্তৰ মই দিম। 6 নম্বৰ লেসনটো মই 4টা ভিডিঅ'ৰ জৰিয়তে তোমালোকক ভালদৰে বুজাই দিছো আৰু তোমালোকে ভিডিঅ'খিনি নিশ্চয় চাইছা। এতিয়া তোমালোকে কোৱেশ্চন আনসাৰখিনি চোৱা। ইয়াত কোৱা হৈছে মা ইসমু জামিলি সলিম। সলিমৰ সহপাঠী জনৰ নাম কি? মা ইসমু জামিলি সলিম। সলিমৰ সহপাঠী জনৰ নাম কি? তোমালোকে পাঠত পঢ়ি আহিছা সলিম আৰু সুমন দুয়ো সহপাঠী আছিল। সলিম ও সুমন জামিলানে দুয়ো সহপাঠী আছিল। গতিকে সলিমৰ বন্ধু কোন হ'ব? সুমন হ'ব। গতিকে তোমালোকে কোৱেশ্চনৰ এনসাৰটো দিওঁতে কি কৰিবা? এই মা কোৱেশ্চনৰ কাৰণে অনা হৈছে, মাটো মুছি দিবা আৰু লাষ্টৰ পৰা কোৱেশ্চন মাৰ্ক উঠাই দিবা। এতিয়া আগত আছিল ইন্টাৰগেটিভ আছিল, প্ৰশ্নবোধক আছিল, কাৰণ ইয়াত মা আছিল আৰু লাষ্টত কোৱেশ্চন মাৰ্ক আছিল। ইন্টাৰগেটিভ আছিল, প্ৰশ্নবোধক আছিল। এতিয়া আৰু প্ৰশ্নবোধক নাই, এতিয়া সহজ হৈ গ'ল। এতিয়া কি কৰিবা? ইসমু জামিলি সলিম। সলিমৰ বন্ধু সহপাঠী জনৰ নাম কি? এই লাষ্টত লিখি দিলে হৈ যাব, সুমন। কোন হয়? সুমন। সলিমৰ সহপাঠী জনৰ নাম সুমন। তোৰ পাঠত আছে। গতিকে এই মা উঠাই দি আৰু ইয়াৰ পৰা কোৱেশ্চন মাৰ্ক উঠাই দি অকল সুমন লিখিবা। লিখিলে এনসাৰটো হৈ যাব। গতিকে এনসাৰ দিয়াৰ এটা মানে টেকনিক হয় এইটো। তোমালোকে নিশ্চয় বুজি আছা। ইয়াৰ আগতো মই এনসাৰ দিয়াৰ টেকনিক বিলাক দেখুৱাইছো। এতিয়া তোমালোকে 2 নম্বৰটো চোৱাচোন। 2 নম্বৰ কি কোৱা হৈছে? ফি আইয়ি সাফিন। ফি আইয়ি সাফিন কোন শ্ৰেণীত ইয়াদৰুসু জামিলানে দুয়ো সহপাঠীয়ে পঢ়ে অধ্যয়ন কৰে। অৰ্থাৎ এই সলিম আৰু সুমন এই দুয়ো সহপাঠী কোন শ্ৰেণীত পঢ়ে? কোন শ্ৰেণীত পঢ়ে? এতিয়া তোমালোকে এনসাৰটো কেনেকৈ দিবা? ফি আইয়ি সাফিন কোৱেশ্চনৰ কাৰণে আনা হৈছে। গতিকে তোমালোকে এই প্ৰথমৰ পৰা ফি আইয়ি সাফিন কিনি উঠাই দিবা। ফি আইয়ি সাফিন কিনি উঠাই ইয়াদৰুসু জামিলানে দুয়ো সহপাঠীয়ে পঢ়ে। কত পঢ়ে? ফিস সাফিল আশির দশম শ্রেণী পড়ে। কত পড়ে? ফি আইয়ি সাফিন ইয়াদরুসু জামিলানে দুয়ো সহপাঠী কোন শ্রেণীত পড়ে? বলে আমি কোশ্চেনখিনি উঠাই দিছি। এতিয়া ইয়াদরুসু জামিলানে দুয়ো সহপাঠীয়ে পঢ়ে। কত পঢ়ে? বলে ফিস সাফিল আশির। ফিস সাফিল আশির দশম শ্রেণীত পঢ়ে। দুয়ো সহপাঠীয়ে কোন শ্রেণীত পঢ়ে? দশম শ্রেণীত পঢ়ে। তোমালোকে পাঠত পঢ়ি আহিছে। এতিয়া তোমালোকে 3 নম্বৰটো চোৱা। 3 নম্বৰটো কি কোৱা হৈছে? মাতা খাৰাজা সলিম ও সুমন ইলাল হকুলি। মাতা শব্দৰ অৰ্থ হৈছে হোৱেন, কেতিয়া। কেতিয়া সলিম আৰু সুমন খেতি পথাৰলৈ ওলাই গৈছিল? খেতি পথাৰলৈ কেতিয়া ওলাই গৈছিল? তোমাৰ পাঠত আছে ওয়া হুমা খারাজা ইলাল হুকুলি ইয়াউমাল উতলাতি সাবাহান। বন্ধৰ দিনা ৰাতিপুৱা ওলাই গৈছিল। পাঠত আছে, তোমালোকে চাবা। গতিকে কোৱেশ্চনৰ এনসাৰটো হস। তোমালোকে এই মাতা মানে কেতিয়া, হয় এই মাতা কোৱেশ্চনৰ কাৰণে আনা হৈছে। গতিকে এইটো মুছি দিয়া।
এটা মুছি দিলো মই এতিয়া লাষ্টৰ পৰা কোৱেশ্চন মাৰ্কটো উঠাই দিছো লাষ্টৰ পৰা কোৱেশ্চন মাৰ্কটো উঠাই দিছো কোৱেশ্চন মাৰ্ক উঠাই দিয়াৰ লগে লগে এতিয়া পজিটিভ হৈ গলে খাৰাজা সলিম ও সুমন ইলাল হকুল সলিম আৰু সুমন খেতি পথাৰলৈ ওলাই গৈছিল কেতিয়া ওলাই গৈছিল এইখিনি লিখি দিম আমি কেতিয়া ওলাই গৈছিল এতিয়া তোমালোকে সোৱা ইয়াউমাল উতলাতি ইয়াউমাল উতলাতি বন্ধৰ দিনা কেতিয়া সবাহান কেতিয়া ওলাই গৈছিল সবাহান ইয়াতে লিখিছো সবাহান সবাহান বন্ধৰ দিনা ইয়াউমাল উতলাতি সবাহান বন্ধৰ দিনা ৰাতিপুৱা সালিম আৰু সুমন খেতি পথাৰলৈ কেতিয়া ওলাই গৈছিল যে বন্ধৰ দিনা ৰাতিপুৱা ওলাই গৈছিল হৈ গ'ল কোৱেশ্চনৰ এনসাৰ এতিয়া তোমালোকে সোৱা 4 নম্বৰটো কৈছে লিমা ফাৰিহা সালিম ও সুমন সলিম আৰু সুমন কিয় আনন্দিত হৈছিল ফাৰিহা শব্দৰ অৰ্থ আনন্দ লিমা কিউ why ইংরেজি যেনে why হয় লিমা why ফারিহা সালিম ও সুমন সালিম আৰু সুমন খুশি আনন্দিত হৈছিল কিয় হৈছিল এই তোমার পাঠত আছে সলিম আৰু সুমন ফারিহা হৈছিল খুশি হৈছিল বিমানজাৰিল সকল খেতি পথাৰৰ দৃশ্যবোৰ চাই গতিকে তোমালোকে কি কৰিবা এই লিমা ভয়টো উঠাই দিবা লিমা আৰু লাষ্টৰ পৰা কোৱেশ্চন মাৰ্ক উঠাই দিবা এতিয়া পজিটিভ হৈ গ'ল ফারিহা সালিম ও সুমন সলিম আৰু সুমন আনন্দিত হৈছিল কিহৰ দ্বাৰা আনন্দিত হৈছিল বিমানজাৰিল সকল খেতি পথাৰৰ দৃশ্যৰ দ্বাৰা গতিকে কি লিখিবা বিমানজাৰিল সকল বিমানজাৰিল সকলি খেতি পথাৰৰ বিমানজাৰিল সকলি খেতি পথাৰৰ দৃশ্যৰ দ্বাৰা সলিম আৰু সুমনে আনন্দিত হৈছিল মাই ডিয়াৰ অডিয়েন্স নিশ্চয় তোমালোকে এই ভিডিওৰ দ্বাৰা এই 4টা কোৱেশ্চনৰ এনসাৰ তোমালোকে বুজিবলৈ সক্ষম হৈছে আৰু মোৰ চেনেল আৰবিক মিডিয়া আসাম সাবস্ক্রাইব করিবা লাইক কমেন্ট শেয়ার করিবা আৰু নতুন নতুন কোয়েশ্চন এনসার ভিডিও তোমালোকে